এক নং প্ৰশ্ন কোনখন নদীক পুৰণি গংগা বুলি কোৱা হয়? দুই নং প্ৰশ্ন পৃথিৱীৰ কোনখন দেশত প্ৰথম পাৰমাণৱিক বম পেলোৱা হৈছিল? তিনি নং প্ৰশ্ন ভাৰতত সূৰ্যৰ পোহৰ কোনখন ৰাজ্যত প্ৰথম ওলায়? চাৰি নং প্ৰশ্ন কোনটো জন্তুৱে 6 দিন উশাহ নোলোৱাকৈ থাকিব পাৰে? পাঁচ নং প্ৰশ্ন কোনটো চৰাইয়ে আটাইতকৈ ওপৰত উৰা মাৰে? ছয় নং প্ৰশ্ন কোনখন দেশত প্ৰথম চলাই আৱিষ্কাৰ হৈছিল? সাত নং প্ৰশ্ন পৃথিৱীৰ কোনখন দেশত আটাইতকৈ কঠোৰ আইন আছে? আঠ নং প্ৰশ্ন কোনটো জন্তুৱে মানুহৰ নিচিনাকৈ কান্দে? নয় নং প্ৰশ্ন কোনখন দেশ সূৰ্যৰ নামেৰে বিখ্যাত? দহ নং প্ৰশ্ন কোনখন ৰাজ্যক ভাৰতৰ হৃদয় বুলি কোৱা হয়? 11 নং প্ৰশ্ন কোনটো দিনত ভাৰতত বেছিভাগ চলচ্চিত্ৰ মুক্তি পায়? 12 নং প্ৰশ্ন কোনখন দেশত এটাও সৈনিক নাই? প্ৰশ্ন কোনখন নদীত হীৰা পোৱা যায়? 14 নং প্ৰশ্ন পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল কি? 15 নং প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ কঠিন পদাৰ্থটো কি?